Hi everyone, welcome back to my YouTube channel. মই আজি আহিছোঁ পাটকাই ৰিজৰ্ট। নেক্সট টাইম আপোনালোকক যেতিয়া মই আহি দেখুৱাইছিলোঁ তেতিয়া মানে ইমানটা ভিডিঅ' চিডিঅ' কৰিব টাইম নাপালোঁ। আজি আহিছোঁ বাইকত মই অথনি আহিলোঁ হ'ল 5-10 মিনিটমান। এতিয়া মই ভালকৈ ৰিজৰ্টখন দেখুৱাব ট্ৰাই কৰিম, মানে সেইদিনা ইমানটা দেখুৱাব নোৱাৰিলোঁ ন। এইখন হৈছে মেইন গেট নহয় মেইন গেট সেইখন, আৰু এইখন মানে মেইন পাটকাই ৰিজৰ্টত লাগি থকা গেটখন। বাকী মই বাইকত আহিলোঁ, আহোঁতে মানে ইমানটা ভিডিঅ' চিডিঅ' কৰি দেখাব নোৱাৰিলোঁ, এতিয়া ৰিজৰ্টখন দেখুৱাইছোঁ। বাকী এইখনে পাটকাই ৰিজৰ্ট বুলি লিখা আছে চাইনবোৰ্ড, আৰু এইফালে ধুনীয়া ৰাস্তা আছে। বাকী মই সেইফালে গুচি যাম, মই আগত এবাৰ আহিছোঁ, আগত এবাৰ দেখাইছিলোঁ কি আছে কি নাই। আৰু নেক্সট টাইম আহিছিলোঁ তেতিয়া গা ধুওঁ বুলি ভাবিছিলোঁ, গা ধুওঁ বুলি ভাবিছিলোঁ কিন্তু ধুব নোৱাৰিলোঁ। আজিও আহিছোঁ কিন্তু আজিও মই গা নুধুওঁ, আকৌ নেক্সট টাইম আহিম একদম ভালকৈ আহিম, মানে আজিও গা নুধুওঁ, মানে মন নাই যোৱা ইমান ধুব। আৰু লগৰকেইটা কোনফালে গ'ল জানো বিচাৰি নাপাওঁ, সেইফালে ওপৰত আছেগৈ লগৰকেইটা। বাকী মই এইফালৰ পৰা ওপৰত গুচি যাওঁ। বাকী মোৰ ভিউজটো অলপ ডাউন হৈ গৈছে, চেনেলটো ডাউন হৈ গৈছে, মানে আগত ডেইলি যি ভিডিঅ' আপলোড কৰোঁ মানে 200 ভিউজ পাৰ হয়ে যেনেকৈ হ'লেও, মানে এতিয়াৰ পৰা 200 ভিউজ ইমানটা পাৰ চাৰ নাই হোৱা, মানে অলপ ডাউন হৈ গৈছে। মই ভিডিঅ' আপলোড কৰা অলপ বন্ধ কৰি দিছিলোঁ ন, এতিয়াৰ পৰা মানে ব্লগ বনাই যাম, যিকোনো বেয়া হ'লেও ভাল হ'লেও। চুনমুন ক'ত গ'ল? বাকী এইফালে ফেন চেনো চলি আছে, ইমান মজাকৈ বহিব পাৰে। বাকী সেইফালে আছে চুইমিং পুলটো। ৰিজৰ্টখন বহুত পুৰণা হৈ গ'ল, মানে এতিয়া ভাল ৰিজৰ্ট ক'ব গ'লে তিনিচুকীয়া ডিষ্ট্ৰিক্টত সেই ৰিজৰ্টে আছে। কৃষ্ণচূড়াই আছে আৰু প্লাম ৰিজৰ্টো আছে, তাত যাব লাগিব। তাত মানে লগৰ এটা থাকে, হোটেল মেনেজমেণ্টৰ কাম কৰে, তাত গৈ ভালকৈ দেখুৱাব ট্ৰাই কৰিম। বাকী এইফালে তাৰপৰা অলপ দি তাত বহিলোঁ, মানে অলপ পূৰা ভাগৰ লাগি গৈছিলে, পূৰা ৰ'দটো দি আছে। এতিয়া এইফালে ভিতৰত সোমাই যাওঁ, আৰু এইখনে হৈছে পাটকাই ৰিজৰ্ট, মানে এখন ৰেষ্টুৰেণ্ট হয়। ইয়াৰ ভিতৰত সোমাই আপোনালোকে কিবা কিবি খাব পাৰিব। এই ভিতৰত আইচক্ৰীম নহ'লে কিবা ঠাণ্ডা খাওঁ বুলি ভাবিছিলোঁ, নাই মানে গৰম হৈ আছে, এতিয়া অলপতে ফ্ৰিজত ভৰাইছেহে। তাকে এতিয়া কিবা চিপছ লৈছে, সেইটোৱে খাব লাগিব। বাকী মই এইফালে পুলৰ ফালে আহি গ'লোঁ, এতিয়া মোবাইলটো ৱাটাৰ টেষ্ট কৰি চাওঁ, মানে মোবাইলটো এতিয়া পানীত জুবুৱাই চাওঁ, বহুত দিন হ'ল গাটো ধুব নোৱাৰোঁ। বাকী ৰিজৰ্টখন এইখনে ক'ব গ'লে, মই চুইমিং পুলৰ ফালে গৈছিলোঁ সেইফালে। বাকী ৰিজৰ্টখন ইমানটা চাবলগীয়া নাই। এইখনে হৈছে কৃষ্ণচূড়া ৰিজৰ্ট, নহয় পাটকাই ৰিজৰ্ট, এনেই কৈ দিছোঁ আৰু। তো গাইছ, মই এতিয়া এইফালে আহিলোঁ, মানে যোনবিলাকে সৰু ল'ৰাই খেলে ন, কিবা কিবি আছে, ডৰেমন, ডাইনেছৰ, কেইটামান সেইফালে আছে, তাত আছে। মই তাৰপিছত এইফালে আহিলোঁ, মানে এতিয়া এই ভিতৰৰ ফালে সোমাই চাওঁ। পূৰা দীঘলকৈ বনিব লাগিছিলে, চিধা গ'লোঁ আৰু সোমাই ওলাই আহি দিছোঁ। এতিয়া আকৌ এবাৰ কৰোঁ, মানে কৰি ভাল লাগিলে, কিন্তু মই এইফালেদি কৰোঁ আকৌ। নাই, সৰু হৈছে জেগাটো, স্পীড যাব নোৱাৰিলোঁ, ঘূৰিব নোৱাৰিলোঁ, ডাঙৰকৈ বনা হ'ব লাগিছিলে। সেইটোত কৰি ভাল লাগিলে। আকৌ এবাৰ যাওঁ। এইটোত কৰিহে ভাল লাগিলে, আকৌ এবাৰ কৰোঁ। এইডোখন মানে অলপ খেলি চেলি ভালে লাগিলে, কিন্তু মানে অলপ ডাঙৰকৈ বনিব লাগিছিলে, বেছি সৰু হ'ল মানে। আকৌ এবাৰ এইটো ট্ৰাই কৰিছে, এইটো অলপ সৰু আছে, মানে এইটোতো আৰু ফাল্টু লাগিব চাগে, এইটো নকওঁ। বাকী এইফালে আছে ডৰেমন, এইফালে আছে গড়, ডাইনেছৰ। তো গাইছ, এইখনে হৈছে পাটকাই ৰিজৰ্ট, মানে চাবলগীয়া ইমান এটা নায়েই ক'ব গ'লে, যিমান পাৰোঁ দেখাব ট্ৰাই কৰিছোঁ। এতিয়া ঘৰ গুচি যাওঁ, 4টা বাজি গ'ল, ঘৰ যাব হৈ গ'ল। 1টামান বজাতে অহা, 2টামান বজাতে অহা। বাকী এইখনে হৈছে পাটকাই ৰিজৰ্ট, আৰু নেক্সট প্লাম ৰিজৰ্ট, কিবা কিবি আৰু বহুত আছে ন, দেখাব ট্ৰাই কৰিম। আৰু কৃষ্ণচূড়া আছে, কৃষ্ণচূড়াত মই অকল এবাৰহে ভিডিঅ' বনাইছিলোঁ,
3-4 মাহমান গৈছোঁ ক'ব গ'লে বাকী এইখনে হৈছে কৃষ্ণ পাটকাই ৰিজৰ্ট যদি ভিডিঅ'টো চাই ভালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংকছ ফৰ ৱাচিং